নমস্কাৰ যিসকল দৰ্শকে মোৰ এই ভিডিঅ'টো আজি চাই আছে আপোনালোক সকলোকে মোৰ এই যাদৱ বৰা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ জলবায়ুৰ ক্ষেত্ৰত যদি আমি ভালকৈ লক্ষ্য কৰোঁ তেন্তে আমি দেখা পাওঁ যে অসমত প্ৰধানকৈ বৰষুণ আৰম্ভ হয় প্ৰায় বহাগ মাহৰ পৰা আৰু ইয়াৰ অন্ত পৰে প্ৰায় ভাদ মাহ মানত। মানে বহাগ মাহৰ পৰা ভাদ মাহলৈকে এই সময়ছোৱাৰ ভিতৰত প্ৰায় কম বেছি পৰিমাণে অসমত বৰষুণ হৈ থাকে। আৰু বৰষুণৰ লগতে কেতিয়াবা বন্ধুসকল যেতিয়া বতৰটো ডাৱৰীয়া হৈ থাকে তেতিয়া নিশ্চয় আপোনালোকে ডাঙৰ ডাঙৰ বিজুলী দেখা পাইছে বা ডাঙৰকৈ মেঘে ঢেৰেকনি মৰা নিশ্চয় আপোনালোকে শুনিছে। এতিয়া কথা হ'ল এই বিজুলীৰ বাৰু কেনেকৈ সৃষ্টি হয় বা এই ঢেৰেকনিসমূহ কেনেকৈ সৃষ্টি হয় ইমান ডাঙৰ ডাঙৰ শব্দ। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই বিজুলী কেনেকৈ সৃষ্টি হয় বা এই ঢেৰেকনি শব্দটো কেনেকৈ সৃষ্টি হয় বা এই বিজুলী ডাৱৰৰ পৰা পৃথিৱীলৈকে কেনেকৈ নামি আহে, যাক নেকি আমি বজ্ৰপাত বুলি কওঁ, ই কেনেকৈ হয়, কি কাৰণে হয়, এই সকলোখিনি কথা যিখিনি বৈজ্ঞানিক কথা, যিখিনি বিজ্ঞানৰ আঁৰৰ কথা, সেইখিনি মই আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বিজুলী বা ঢেৰেকনিৰ কেনেকৈ সৃষ্টি হয় ইয়াৰ বিষয়ে জনাৰ আগতেই আমি প্ৰথমেই জানিব লাগিব যে ষ্টেটিক ইলেক্ট্ৰিচিটিৰ বিষয়ে। এতিয়া কথা হ'ল এই ষ্টেটিক ইলেক্ট্ৰিচিটি কি। যেতিয়াই দুটা বস্তুৰ মাজত যেতিয়া ঘৰ্ষণৰ সৃষ্টি হয় তেতিয়াই এই ষ্টেটিক ইলেক্ট্ৰিচিটিৰ সৃষ্টি হয়। আৰু এই কথাটো আপোনালোকে খুব সহজভাৱে বুজিবৰ কাৰণে এটা উদাহৰণ বা এটা কাৰ্য আপোনালোকে নিজে কৰি চাব পাৰে। এটা আপোনালোকে বেলুন ল'লে, বেলুনটো ফুলাই ল'লে, ফুলাই লৈ মুখখন বান্ধি সেই বেলুনটোক এখন টাৱল বা এখন কাপোৰে আপোনালোকে বাহিৰৰ ছাইডটো খুব অলপমান সময় ঘঁহি দিয়াৰ পিছত যদি সেই বেলুনটো সৰু সৰু কাগজৰ টুকুৰাৰ ওচৰলৈ লৈ যায় তেন্তে দেখিব যে সেই বেলুনটোৱে সেই সৰু সৰু কাগজৰ টুকুৰাসমূহ চুম্বকৰ দৰে আকৰ্ষণ কৰি লৈছে। ইয়াৰ অন্তৰালৰ কথাটোৱে হৈছে এই ষ্টেটিক ইলেক্ট্ৰিচিটি। মানে যেতিয়াই আপোনালোকে সেই টাৱল বা কাপোৰখনে সেই বেলুনটোৰ ওপৰভাগ যেতিয়া মোহাৰি দিলে তেতিয়া কি হ'ল যে কিছুমান ইলেক্ট্ৰন সেই বেলুনটোলৈ গুচি গ'ল। মানে কি হ'ল, সেই কাপোৰখনৰ পৰা যিটো ঘৰ্ষণৰ সৃষ্টি হ'ল বেলুনটোৰ লগত, তেতিয়া সেই বেলুনটোত নিগেটিভ চাৰ্জৰ সৃষ্টি হ'ল। আৰু যেতিয়াই সেই বেলুনটো সেই নিগেটিভ চাৰ্জ আহৰণ কৰি লোৱাৰ পিছত যেতিয়া বেলুনটো সেই সৰু সৰু কাগজৰ টুকুৰাখিনিৰ ওচৰলৈ লৈ যোৱা হ'ল তেতিয়া সেই কাগজৰ টুকুৰাত থকা যিখিনি মানে পজিটিভ চাৰ্জ, সেই পজিটিভ চাৰ্জক এই নিগেটিভ চাৰ্জে কি কৰিলে, আকৰ্ষণ কৰিলে। আকৰ্ষণ কৰাৰ লগে লগে সেই কাগজৰ সৰু সৰু টুকুৰাসমূহ বেলুনটোত লাগি ধৰিলে। আৰু এয়াই হৈছে বন্ধুসকল ষ্টেটিক ইলেক্ট্ৰিচিটি। আৰু এই একেই কথা খাটে এই বিজুলীৰ ক্ষেত্ৰত। আমি সকলোৱে জানো যে যেতিয়াই পানী ভাপ হয় এই ভাপসমূহ ওপৰলৈ গৈ ডাৱৰলৈ ৰূপান্তৰিত হয়। আৰু ওপৰত গৈ এই ভাপসমূহ অত্যাধিক চেঁচা হৈ পৰাৰ বাবে সৰু সৰু কিছুমান বৰফৰ টুকুৰালৈ এই ভাপসমূহ পৰিৱৰ্তন হৈ যায়। আৰু তেতিয়া এই সৰু সৰু বৰফৰ টুকুৰাসমূহৰ মাজত ইটোৱে সিটোৰ লগত ধাৰাবাহিকভাৱে সংঘৰ্ষ হৈ থাকে তেওঁলোকৰ মাজত। মানে ইটোৱে সিটোক খুন্দা খুন্দি কৰি থাকে। আৰু তেতিয়াই সেই ডাৱৰৰ মাজত নিগেটিভ চাৰ্জৰ সৃষ্টি হয়। আৰু নিগেটিভ চাৰ্জৰ সৃষ্টি হোৱাৰ লগে লগে সেই নিগেটিভ চাৰ্জসমূহ ডাৱৰৰ তললৈ গুচি আহে আৰু পজিটিভ চাৰ্জসমূহ ডাৱৰৰ ওপৰলৈ গুচি যায়। আমি যে ডাৱৰৰ মাজত যে বিজুলী দেখা পাওঁ সেই বিজুলীসমূহক প্ৰধানকৈ তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। তাৰ প্ৰথমটো হৈছে ইণ্টাৰ ক্লাউড লাইটনিং, আৰু দ্বিতীয়টো হৈছে ক্লাউড টু ক্লাউড লাইটনিং, আৰু 3 নম্বৰটো হৈছে ক্লাউড টু গ্ৰাউণ্ড লাইটনিং। এই তিনিটা ভাগত প্ৰধানকৈ এই বিজুলীক ভাগ কৰিব পাৰি। এতিয়া জানো আহক এই প্ৰথম ইণ্টাৰ ক্লাউড লাইটনিং কি। বায়ুমণ্ডলৰ এচৰ পৰা ডাৱৰৰ মাজত থকা নিগেটিভ চাৰ্জ কেনেবাকৈ পজিটিভ চাৰ্জৰ সংস্পৰ্শলৈ আহিলে তেতিয়া এক বিজুলীৰ সৃষ্টি হয়। আৰু তাকেই কোৱা হয় ইণ্টাৰ ক্লাউড লাইটনিং। আৰু এই বিজুলীত কোনো শব্দৰ সৃষ্টি নহয়। অন্যহাতে দ্বিতীয়বিধ বিজুলী হৈছে ক্লাউড টু ক্লাউড লাইটনিং। ইয়াত কি হয় যে বায়ুমণ্ডলত থকা এচৰ পৰা ডাৱৰৰ নিগেটিভ চাৰ্জ কেনেবাকৈ ওচৰতে থকা অন্য এচৰ পৰা ডাৱৰৰ যদি পজিটিভ চাৰ্জৰ সংস্পৰ্শলৈ আহে তেতিয়া এবিধ বিজুলীৰ সৃষ্টি হয়, যাক কোৱা হয় ক্লাউড টু ক্লাউড লাইটনিং। আৰু এই ধৰণৰ বিজুলীৰ লগতে শব্দৰ সৃষ্টি হয়, যাক আমি ঢেৰেকনি বুলি কওঁ। আৰু তৃতীয়বিধ বিজুলী হৈছে ক্লাউড টু গ্ৰাউণ্ড লাইটনিং। আৰু এবিধ বিজুলী তেতিয়া সৃষ্টি হয় যেতিয়া ডাৱৰৰ তলত থকা যিখিনি নিগেটিভ চাৰ্জ, সেই নিগেটিভ চাৰ্জখিনি যেতিয়া আমাৰ পৃথিৱীৰ ভূপৃষ্ঠৰ ওপৰত থকা যিখিনি ধনাত্মক আধান বা পজিটিভ চাৰ্জৰ দিশে আকৃষ্ট হৈ খুব ক্ষীপ্ৰ গতিৰে সেই নিগেটিভ চাৰ্জখিনি পৃথিৱীলৈ যেতিয়া নামি আহে। আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে আমাৰ পৃথিৱীত থকা যিবিলাক নেকি মুকলি পথাৰ, নদীৰ কিনাৰ বা ওখ গছ, এইসমূহত এই পজিটিভ চাৰ্জ বা ধনাত্মক আধান বেছি এক্টিভ হৈ থাকে। গতিকে এইসমূহলৈ সেই ডাৱৰৰ তলত থকা নিগেটিভ চাৰ্জখিনি আকৃষ্ট হৈ পেলাই খুব ক্ষীপ্ৰ গতিৰে, ছেকেণ্ড সময় নালাগে, নামি আহে। আৰু তেতিয়াই
খুব ডাঙৰ বিজুলী আমি দেখিবলৈ পাওঁ বা খুব ডাঙৰ শব্দ আমি শুনিবলৈ পাওঁ, যাক আমি ঢেৰেকনি বা বজ্ৰপাত পৰা বুলি কওঁ। আৰু এই ধৰণৰ বিজুলীৰ তাপমাত্ৰা হয়তো শুনি আপোনালোকে আচৰিত হ'ব যে ইয়াৰ তাপমাত্ৰা হৈছে প্ৰায় ২৭,০০০ ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে। তো গতিকে কিমান ভয়ংকৰ আপোনালোকে এবাৰ ভাবি চাওকচোন। যেতিয়াই এই ধৰণৰ বিজুলী ডাৱৰৰ মাজৰ পৰা পৃথিৱীলৈ নামি আহে, তেতিয়া এই বিজুলীৰ আশে-পাশে থকা যিখিনি বায়ু, সেই বায়ুখিনি অত্যন্ত উত্তপ্ত হৈ পৰে আৰু লগতে কম্প্ৰেছ হৈ যায়, মানে গৰম বতাহখিনি হেঁচা খাই যায়। আৰু পিছত এটমস্ফেয়াৰৰ প্ৰভাৱৰ বাবে কি হয়, এই গৰম বতাহখিনি ১০০ গুণৰো অধিক বেগত ক্ষিপ্ৰ গতিত বিস্ফোৰিত হৈ যায় বা সম্প্ৰসাৰিত হৈ যায়। তেতিয়া এক ডাঙৰ ধামাকাৰ সৃষ্টি হয় আৰু তেতিয়াই সৃষ্টি হয় যিটো মেঘৰ গুজৰণি, যাক নেকি আমি মেঘে গজা বুলি কওঁ বা ঢেৰেকনি বুলি কওঁ। তেতিয়া এই ডাঙৰ শব্দটোৰ সৃষ্টি হয়। এতিয়া কথা হ'ল যে এই বিজুলী বা ঢেৰেকনিৰ পৰা আপোনালোকে কেনেকৈ ৰক্ষা পৰিব। গতিকে এই সন্দৰ্ভত এটা ভিডিঅ' অলৰেডি মই আগতে বনাই থৈছোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই, তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো তাৰ দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব গৈ। আৰু নহ'লে মই এই ভিডিঅ'ৰ এই আই বটনত মই এইটো লিংকটো দি দিছোঁ, আপোনালোকে তাতো ক্লিক কৰি সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব। গতিকে আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো আপোনালোকে চাই উপকৃত হ'ল যেন ভাবিছে বা মই কিমানখিনি বুজাব পাৰিলোঁ মই নাজানো, যিয়ে নহওক আপোনালোকে এই ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন বাৰু। তেন্তে আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'লৈ পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ। ধন্যবাদ।